হেল্ল' ভিউয়াৰ্স, অসম চৰকাৰে মুকলি কৰিছে এক নতুন আঁচনি। এই আঁচনিটোৰ নাম হ'ল ধৰণটোৰি আঁচনি। এই আঁচনিটোৰ জৰিয়তে কি কৰিব আপোনালোকে জানেনে? এই আঁচনিটোৰ জৰিয়তে চৰকাৰে ৰোগীসকলক ঘৰে ঘৰে ঔষধৰ যোগান ধৰিব। আৰু কিমান দিনত উপলব্ধ হ'ব আপোনালোকক এই ঔষধ? আপুনি যদি ঔষধৰ বাবে যোগাযোগ কৰে তেতিয়াহ'লে ৰাজ্যিক প্ৰয়োজনীয় ঔষধৰ তালিকা যদি থাকে তেতিয়াহ'লে 12 ঘণ্টা সময়ৰ ভিতৰত আপোনাক যোগান ধৰাব। আৰু যদি ব্যক্তিগত ফাৰ্মেচী জিলা চিকিৎসালয়ত পোৱা যায় তেতিয়াহ'লে 24 ঘণ্টা, অন্যান্য জিলাত যদি ইয়াৰ পৰা আনিবলৈ তেতিয়া আপোনাৰ 48 ঘণ্টা, আৰু যদি এই এখন অন্য ৰাজ্যৰ পৰা আনিব লাগে তেতিয়াহ'লে 7 দিন লাগিব। কিন্তু চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন প্ৰদান কৰাটো জৰুৰী। প্ৰেছক্ৰিপশ্যন অনুসৰি আপোনালোকক 10 দিনৰ বাবে ঔষধ যোগান ধৰা হ'ব। আৰু আপোনালোকে জানেনে কেনেকৈ এই ঔষধৰ বাবে আপোনালোকে যোগাযোগ কৰিব? আপোনালোকে ডায়েল কৰক 104 অথবা জিলা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। এই নম্বৰত আপোনালোকে যোগাযোগ কৰাৰ পিছত যেতিয়া আপোনালোকে তেওঁলোকক আপোনালোকৰ চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন প্ৰদান কৰিব তেতিয়া তেওঁলোকে আপোনালোকক এই নিৰ্দিষ্ট যিটো সময় দিছে এই সময়সমূহৰ ভিতৰত আপোনালোকক ঔষধ যোগান ধৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।